আজি আমাৰ মন্দিৰত কাতি মাহৰ বন্তি বজাৰৰ শেষৰটো দিন। মোৰ আকৌ ভাগ্যই ভাল, কালি হোষ্টেলৰ পৰা আহিছিলোঁ, আকৌ আজি মন্দিৰলৈ আহিব পাই খুব ভালেই লাগিলে। এইফালে চাদৰ মেখেলা নিপিন্ধিলেও নহয়, অকলে অকলে এনেকৈ ওলাই মেলি আহিলোঁ। মন্দিৰত থাকিয়ে আকৌ ৰাতি গ'লোঁ বিয়া খাবৰ কাৰণে। ওচৰতে এখন বড়ো মানুহৰ বিয়া আছে, বলক যাওঁ। চাওঁ কি ধুনীয়া লাগিছে নহয় মণ্ডপটো, আৰু পেণ্ডেল ধুনীয়া লাগিছে। আৰু এইফালে অলপ টাইম এনেকৈ বহিয়ে কইনাক প্ৰেজেণ্টটো দিলে দেউতাই, দি উঠি অলপ ইয়াত বহি থাকি মেলি আমি গ'লোঁ আকৌ চিৰা দৈ খাবৰ কাৰণে। চাহ সৰু যোগাৰ কৰিছে ভাত নোখোৱাসকলক। এইফালে কাশ্মীৰীয়ে ধুনীয়াকৈ আমাক চাহ তাহ দিলে। গাইজ, মণ্ডপটো সঁচাই ধুনীয়া লাগিছিলে। আজিৰ ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।